আজি দিন দোৱা কাৰ্যসূচীৰে বৰগৃহত নৱবস্ত্ৰ পৰিধান কৰাই বিষ্ণু স্বৰূপ বৰভাৱে তাক সমাজে মান্য কৰি আজি লৈ আহিছে এই কন্যাঘৰ। ঠিক তেনেধৰণে কন্যাগৃহতো আজি দিন দোৱা কাৰ্যসূচীৰে নৱবস্ত্ৰ পৰিধান কৰাই সুন্দৰভাৱে লক্ষী স্বৰূপে সদায় এই কন্যাঘৰত ৰাইজক সদায় পাই ৰৈ আছে। এই বাবা হেমস্ত এই খেলটো অতি গুৰুত্বপূৰ্ণ খেল। এই খেল গতিকে আজি বৰ কন্যা উভয়ক আমি কি বুলি কওঁ ক'ম বৰক ক'ম বিষ্ণু বুলি ক'ম নকম্বৰ বিষ্ণু স্বৰূপ বৰ আৰু কন্যাক কি বুলি ক'ম আমি কন্যাক ক'ম আমি লক্ষী স্বৰূপ কন্যা। আজি বৰ বিষ্ণু কন্যা লক্ষ্মী এই অনুষ্ঠানটো অন্যতম অন্যৰ লগত নিমিলে। এইটো অন্যতম অনুষ্ঠান যিহেতুকে এই অনুষ্ঠানটোলৈ অতি মৰমৰ স্নেহৰ বন্ধু বান্ধৱ আহে। কিয় আহে? হাতত এটি উপহাৰ লৈ আহে। কি উপহাৰ? আশীৰ্বাদৰ উপহাৰ। প্ৰত্যেক ব্যক্তিয়ে এটি আশীৰ্বাদৰ উপহাৰ লৈ আহে। আজি আমাৰ গাঁৱৰ কন্যাটি তালৈ যাব, গতিকে তাইৰ জীৱনটো আজিৰ পৰা সম্পূৰ্ণ পৰিৱৰ্তন হ'ব। সেয়েহে এটি উপহাৰ দিবলৈ আহে। বৰ যদি ঠিক তেনেধৰণে বৰকো এনেকৈ মৰমৰ বন্ধুসকলে উপহাৰ দিবলৈ আহে। অতি মৰমবিলাকে দেই, অতি মৰমবিলাকে আহে। আজি বৰৰ ঘৰৰ পৰা যিসকল আহিছে অতি বন্ধু, অতি মৰম, অতি শ্ৰদ্ধা আৰু কন্যাঘৰত এতিয়ালৈকে যিসকল আইসকল আছে অতি শ্ৰদ্ধা, অতি মৰম, অতি স্নেহে আছে। আৰু এই য'ত লক্ষী স্বৰূপ কন্যা বিষ্ণু স্বৰূপ বৰ একত্ৰিত হৈ এই পবিত্ৰ স্থানত উপবিষ্ট হৈছে, এই পবিত্ৰ স্থানত উপবিষ্ট হ'লে য'ত লক্ষী স্বৰূপ কন্যা বিষ্ণু স্বৰূপ বৰ থাকে সেই জেগাখন বৈকুণ্ঠ অধিক হ'ব লাগিব নালাগিব? য'ত থাকিব লাগিব। আজি এই অভাৱত বৈকুণ্ঠ অধিক আৰু এই বৈকুণ্ঠ অধিক সমাজখনত যিসকল থাকে সেইসকল প্ৰত্যেকে আৰু আজি কন্যা বৰৰ পোহৰৰ মিলন চাবৰ কাৰণে আমি এতিয়া সময় সমাগত হৈছোঁ। দিন দোৱা কাৰ্যসূচী এই মুহূৰ্তটো অতি গুৰুত্ব মুহূৰ্ত। এই মুহূৰ্তটো হ'ল বিবাহ দুই আত্মা এক মিলন হ'ব। এটি নিজৰ আছিলে লীলাবাৰীত আৰু এটি নিজৰ আছিলে আমাৰ কোৱাডোঙাত, হয় নহয় হ'ব? একাধিক নিজৰ লগ খালে এখন নদী হয়। আজি এই নদীখন উৎপন্ন হ'ব ইয়াত। এই নদীখনৰ নাম কি জানে আপোনালোকে? এই নদীখনৰ নাম হ'ল জীৱন নদী। আজিৰ পৰা এই দুয়ো মিলন হৈ জীৱন নদীলৈ ৰূপান্তৰিত হ'ব আজি। আৰু এই নদী ক'লৈ গতি কৰে? ক'লৈ গতি কৰে নদী? সাগৰলৈ গতি কৰিব। গতিকে এই নদীখন ক'লৈ গতি কৰিব? সাগৰলৈ গতি কৰিব। এখন নদী সাগৰলৈ গতি কৰোঁতে দুটা পাৰ থাকে। এই দুইটা পাৰ, এটা হ'ল সুখৰ পাৰ, এটা হ'ল দুখৰ পাৰ, হয় নহয়? এই নদীখনে সুখৰ আৰু দুখৰ দুয়ো ঢৌ কোনো ইটো পাৰ ঢৌ ইটো পাৰলৈ আহিবলৈ নিদিব আৰু সিটো পাৰ ঢৌ ইটো পাৰলৈ আহিবলৈ নিদিয়ে। ধৈৰ্যতাৰে যিখন নদী বৈ যায় সেইখন নদীয়ে পাৰ ভাঙিব দিব, নেভাঙে জানিব। আৰু যিখন নদীয়ে পাৰ নেভাঙে সেই নদীখনৰ জীৱন নদীখন কোবা হ'ব, গাম্ভীৰ্য হ'ব, গাম্ভীৰ্যতা গহীন হ'ব, কাকো অপকাৰ নকৰে। যি নদীয়ে পাৰ ভাঙিব সেই নদীয়ে লোকৰ অপকাৰ কৰিব, নিজৰ অপকাৰ হ'ব, হ'ব নহয়? গতিকে এই আজিৰ পৰা যিখন নদী উৎপন্ন হ'ব সেই নদীখন হ'ব কি ক'লৈ যাব গতি কৰিব? সংসাৰ সাগৰ, সংসাৰ সাগৰলৈ কৰিব। সংসাৰ সাগৰলৈ গতি কৰি যাওঁতে দীঘল ৰাস্তা এইটো, দীঘল ৰাস্তা দুই পাৰে বহুত মানে অতি কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈত্য, অহংকাৰ এইবিলাক হ'ল ঢৌ। এইবিলাক অতিক্ৰম কৰি যাব লাগিব। বিষয় বহুত বিধ আছে। এই বিষয়ৰ বাহ যেনেকৈ চৰাই পোৱালি সাজিবলৈ বিষয় বাধা সাজে, কিন্তু যেতিয়ালৈকে পোৱালি দিব নহয় তেতিয়ালৈকে তেওঁলোকে বাঁহ নাসাজে। আৰু বিবাহ পাতিব লাগে। বিবাহটো ক'ব আহিলে পুত্ৰথেই বিবাহ, পুত্ৰৰ কাৰণে বিবাহ পাতিব লাগে। পুত্ৰ কেলে লাগে? আমাক পুত্ৰ কেলে লাগে? চাওক আপোনালোকে কিমান গুৰুত্বপূৰ্ণ কথা এইবিলাক যুৱ প্ৰজন্ম শুনিব লাগে। পুত্ৰ কিয় লাগে আমাক? আমি ভগৱন্তৰ পৰা অংশ আমি শিকি আহিছোঁ সংসাৰলৈ। হয়তো আমাৰ আয়ুষত আমি ভগৱন্তক আমি ভজিব নোৱাৰোঁ, মাতৃগৰ্ভত আমি ভজিব আহিছোঁ প্ৰত্যেকেই, কিন্তু আমি কিবা এটা উচিত খাই আমি চব ভজিব নোৱাৰোঁ। থাকি যোৱা পুত্ৰই চব ভজিব। ক'লে গতি কৰিম? চব গতি কৰিব লাগিব।
আমি এতিয়া গৈ থকা হ'ব নোৱাৰে আমি গতি কৰি আছোঁ ক'লৈ গতি কৰি আছোঁ মৃত্যুলৈ গতি কৰি আছোঁ হয় নাই বাৰু আজি দিনটো গ'ল আমাৰ নাপাওঁ কিন্তু আমি সত্য চাই আহিছোঁ মাতৃগৰ্ভত যে আমি গতি কৰিব লাগিব সেই গতি কোনে কৰিব নহ'লে নদীখনৰ সোঁতটো গাঁঠি ৰৈ যাব যদিহে পুত্ৰই সেই পুত্ৰই যদি চব নগ'লে তেনেহ'লে নৈ পানী গাঁঠি ৰৈ যাব কিন্তু আমাৰ জীৱন সত্য আমি আগতে মাতৃগৰ্ভত বন্ধ পাইছিলোঁ মনত আছে এতিয়া ভালকৈ মনত কৰিলে দেউতাক মনত কৰিছোঁ চাওঁতে গম গতি নোপোৱাকৈ আমি বৃদ্ধ হৈ গ'লোঁ আমি প্ৰত্যেকেই হয় সকলো তেনেকৈ হ'বগৈ কিন্তু আজি এই মধু মিলনত আপোনালোকে যাতে মোক অকণমান কন্যা আৰু বৰক দুআষাৰ বাক্যক্ৰম আমি সেই বাক্যক্ৰম যাতে সুন্দৰভাৱে শুনিবলৈ আমাক অকণ সুবিধা নিশ্চয় দিব পাইছত চোট বা মাটি চোট মানে আইচত লতি চোট মাটি হওক যৱনিকা বাল্যৱনিতা হ'ব বাল্যশিল্য চোট গতিকে তোমালোকে আমাক কেতিয়াও থাকে যিহেতুকে আজিহে শুনিব আজি বৰকন্যাক মই অনুৰোধ কৰিছোঁ যে বৰকন্যাই যাতে আমি কোৱা বাক্যখিনি যাতে সুন্দৰভাৱে কৰিবলৈ বিচাৰে চেষ্টা কৰিব যেতিয়া আমি ভাল পাওঁ এতিয়া আমি সেই আমাৰ অভিভাৱক কন্যা অভিভাৱক সমাজত থিয় হে শুদ্ধিসকল আজি এই শুভ দিনত শ্ৰী মানে অতুল বৰগোহাঁই গুণৱান পুত্ৰ শ্ৰীমান অৰুণাভ বৰগোহাঁই নহয় জানো দেৱক আমাৰ কন্যা শ্ৰীমতী বিদ্যাশ্ৰী বিবাহ দিবৰ কাৰণে আমন্ত্ৰণ কৰি অনা হৈছে সমাজে উচিত বিধানেৰে বিবাহ কাৰ্য সম্পাদন কৰে যেন আমিও আজি এই শুভ দিনত শ্ৰী মহেন্দ্ৰ বৰা দেৱৰ কন্যা শ্ৰীমতী বিদ্যাশ্ৰী দেৱীক আমাৰ পুত্ৰ অৰুণাভ দেৱলৈ বিবাহ কৰাবলৈ শোভাযাত্ৰা কৰি আহিছোঁ সমাজৰ আশীৰ্বাদত যেন এই শুভ কাৰ্য সম্পাদন কৰে যেন আজি ফাগুন মাহৰ কৃষ্ণপক্ষ তিথিত এই পুণ্যভূমি ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা এই বিবাহত শ্ৰীমান অতুল বৰগোহাঁইদেৱৰ পুত্ৰ শ্ৰীমান বিষ্ণুস্বৰূপ বৰক আমাৰ কন্যা শ্ৰীমতী বিদ্যাশ্ৰী যথাসাধ্যে আলংকৃত কৰি সম্পাদন কৰিলোঁ এতিয়া আপুনি কওক হে মহান আপোনাৰ দান উচিতে গ্ৰহণ কৰিলোঁ হে আয়ুষ্মতী মই ধৰ্মৰ্থ কামমুখ্য এই চতুৰ্থ বৰ্গ সাধনত তোমাক সাৰথি কৰিম ভগৱানে তোমাক মোৰ কাৰণে দান কৰিছে আজিৰ পৰা তুমি মোৰ সহধৰ্মিনী হে প্ৰিয়তম
মালা 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 তো মালা হে প্ৰিয়তম হে প্ৰিয়তম নানাবিধ ফুলেৰে এই পবিত্ৰ মালাধাৰী ডিঙিতে গাঁঠি আনি আপোনাৰ পিন্ধাই দিলোঁ বৰি পিন্ধাই দিয়ক জীৱনৰ উন্নতি হকে মোৰ এই পবিত্ৰ মালাধাৰী তোমাৰ ডিঙিত পিন্ধাই দিলোঁ তুমি দীৰ্ঘজীৱী হোৱা হে বৈষ্ণৱবৃন্দ আপোনালোকক সাক্ষী কৰি আজি এই আয়ুষ্মানক স্বামী স্বৰূপে গ্ৰহণ কৰিলোঁ হৰে আজিৰ পৰা তোমাক পত্নী স্বৰূপে গ্ৰহণ কৰিলোঁ দীৰ্ঘায়ু হোৱা প্ৰতিবদ্ধ হোৱা তেজস্বিনী হৈ সুযোগ্য সন্তানৰ মাতৃ হোৱা সুন্দৰী শিপিনীসকলে সূতা কাটি তোমালৈ এই কাপোৰ বৈছে আৰু তোমাক পিন্ধিবলৈ দিছে সেইসকলৰ আদৰ্শৰে এনেদৰে সূতা কাটি কাপোৰ বৈ তুমি নিজেও পিন্ধিবা আনকো পিন্ধাবা ভগৱানে আমাৰ দুয়োৰে হৃদয় একে কৰক আমাৰ শুভ মিলন মংগলময় হওক হে লক্ষ্মী তুমি উপজয় পৰা মই যদি কোনো মনোকষ্ট দিছিলোঁ এই সকলোবোৰ ক্ষমা কৰিবা চন্দ্ৰৰ নামত ৰোহিণী নলয়ৰ নামত দময়ন্তী আৰু নাৰায়ণৰ মানত লক্ষী যেনে কোনো যেন তোমাৰ স্বামীৰ মানত কেনে চেনেহৰ পাত্ৰী হোৱা ধনপতি পুত্ৰৱতী আৰু প্ৰতিপৰায়ণা হৈ দীৰ্ঘকাল মাৰি জীয়াই থকা হে বিষ্ণুস্বৰূপ বৰ আজি মই যথাসাধ্যে এই সাজ সজ্জা কাঁহী বাতি আসন আদি শ্ৰীমতী বিদ্যাশ্ৰী দেৱীক বিবাহৰ উপহাৰ স্বৰূপে আগবঢ়ালোঁ আপুনি শুদ্ধচিতে গ্ৰহণ কৰে যেন এই নিব দেই বয় ক'ব এই সজ্জন আপুনি আগবঢ়োৱা দান শুদ্ধচিতে গ্ৰহণ কৰিলোঁ আপোনাৰ কন্যাদানৰ প্ৰতিদান স্বৰূপে এই সামান্য সাজপাৰ অৰ্পণ কৰিলোঁ কন্যাটোৱে ক'ব দে কন্যাটো এৰি দিব কন্যাটো নমো নমো নাৰায়ণ প্ৰসন্ন হৈ গ'ল কওক নমো নমো নাৰায়ণ প্ৰসন্ন হৈ গ'ল কৰিব পাৰে নিদান আপোনাৰ মহিমা আপুনি ভকত কৰি আপোনাৰ মহিমা আপুনি ভকত কৰি দিব পৰা কৰি কওক আপুনি কওক আপোনাৰ দানে শুদ্ধচিতে গ্ৰহণ কৰিলোঁ
দিছিলে কিন্তু গৈ গৈ শেষত বাৰী মৰিবা হ'ল এই ডাঙৰ দীঘল কৰি এখন সমাজত সাক্ষাতত চৈতন্যময় বন্তি জ্বলি থকা ভাগৱতৰ সাক্ষাতত বিবাহ দিবলৈ সক্ষম হৈছে এইটো আপোনাৰ ধন্য দিব বা ধন্য দিব কাৰণ আজিৰ দিনত এনেধৰণে সমাজত আশী কৰি বিবাহটো খুব কমিয়ে গৈছে আজিকালি মোবাইল যুগত এইটো কমিছে মাৰাৰ বদলি শাহুৰক পাবা মাৰাই মৰম তেনেকৈ বিয়াৰ শুৱে কন্যাক গোটোৱাৰ কাৰণে অৰিণাম লয় গম পালে নগলেই নহ'ব ইয়াৰ অৰ্থ আছে আহিব ঠিক বৰকো তেনেকৈ বৰকো বুজায় পাৰ পৰা পিপলি আজিৰ পৰা দাদা তোমাৰ ভৰিত লাগিল কেনেকৈ এনেকৈ অৰ্থ আছে আগৰ পৰম্পৰা আগৰ এইবোৰ চব হৰিনামত যুক্ত আছে ৰাম কৃষ্ণ ৰামায় আই দেৱ জানিব হৰি মুৰলী যদিও বিয়া নাম ঈশ্বৰক প্ৰাৰ্থনা কৰি থাকে কেনেকৈ জানিব পাহৰি গৈছোঁ আমি এইবিলাক নিজক পাহৰি পিনি আমি ক'লৈ গৈছোঁ বহুত কিবা একেবাৰে বহুতে বেছি গৈছোঁ আমি মানে নিজক পাহৰি গ'লোঁ আগৰ বুঢ়ীসকলেও বিয়া নাম গাই ৰামক সাক্ষী কৰি হৰি সাক্ষী কৰি গাই নাগাই বাৰু পাইছে সকলোৱে কিন্তু এইবিলাক কথা দিব লাগে আধ্যাত্মিক জ্ঞান আছে এই আধ্যাত্মিক জ্ঞান যদি আমি নাহোঁ নৈতিকতা যদি আমি চিন্তা নকৰোঁ তেতিয়া ল'ৰা ছোৱালী কেনেকৈ ভাল হ'ব এনেকৈ ভাল হ'ব আমি যে ভাবিছোঁ যে দিনে দিনে আমি ভাগৱত পাঠ হৈয়ে থাকে আপোনালোকক কৰি বেয়া নাপাবলে কষ্ট আপোনালোকে এতিয়া মই এই সুযোগতে কৈছোঁ আপোনালোকক ডক্টৰ নৱনৱ বোৱাৰীসকলক মোবাইলটো আপোনালোকে ব্যৱহাৰ কৰক ভাল বস্তু বহুত ভাল বস্তু মোবাইলটো ব্যৱহাৰ কৰক ভাল বস্তু কিন্তু আজিকালি কি হৈছে বোৱাৰীবিলাকে কেঁচুৱাটো মোবাইলটো দি পিনি কাম কৰিবলৈ সুবিধা পায় 3 বছৰীয়া 4 বছৰীয়া ল'ৰা ছোৱালীক মোবাইল দিব কিমান ক'বলৈ গৈছোঁ আমি কিমান সন্তানবিলাকক কি কৰে মোবাইলটো দি দিয়ে আমি যিমান পঢ়োঁ যিমান খুৱাওঁ যিমান গাখীৰ খুৱাওঁ কাম হ'বনে মইতো কৈছোঁ দেই আপোনালোকে ভাবো সুখীয়া হওক সাৱধান হ'ব কাৰণ নিজৰ পুত্ৰক গাখীৰে চেনি মই যিমান খাওঁ আমাৰ শ্ৰীমন্ত ভাগৱত মংঘৰ বিবাহলৈ যুৱক যুৱতী বহুত আহে আৰু এই কথাবিলাক আমি ক'বলৈ সুবিধা পাওঁ যুৱক যুৱতী আৰু শুনিব লাগে যুৱক যুৱতীয়ে এইটো লাজৰ কথা নহয় সতী সন্ততি জন্ম দিয়া কথা বহুত কথা আহিব ইয়াত কোনে জানে আমি বুঢ়া কালে ভাগত পঢ়োৱা কৰিব পাৰিব আমি নোৱাৰোঁ আৰু এতিয়া আমি বুঢ়া মাহ পাৰিম জানো আপোনালোকে যেনেকৈ ভাবে তেনেকৈ পাৰে যেনেকৈ ভাবে তেনেকৈ পাৰিব কিন্তু আমাৰ খুব সহজ হৈ পৰিলে আজিকালি আগৰ আইসকলে যিমান কষ্ট হয় আজিকালি বোৱাৰীসকলে কেঁচুৱাটোক মানে আমনি কৰে বুলিয়ে মোবাইলটো দি টিপি উমলি থাকিব আমি শুনোতো বিপৰীতটো শুনো মোবাইলত বিপৰীতটো শুনো আৰু লগতে তোমালোকক এই শুনোতে কৈ যাওঁ মোবাইল ব্যৱহাৰ কৰিলে তোমালোকক কইনা শুনা শুনিবা আমাৰ নতুন নতুন ভাই চুমাই আহিছে যুৱক তুমি ধ্বংস হৈ যোৱা কইনা শুনিবা বয়স শুনিবা মোবাইল তোমাৰ মাৰ ঘৰত তোমাৰ স্বামী ঘৰত লিংক কৰিছে তোমাৰ ভিতৰত তুমি ভিতৰতে ৰিচিভ কৰিবা আৰু মাক দেই আৰু কইনাও কৈছোঁ মোবাইল ৰিচিভ কৰিলে দুদিন চাব বাহিৰলৈ ওলাই যোৱা 3 দিনাখন আহি গ'ল ভাইৰাছ কথা নহয় যাব মোবাইলটো বাহিৰলৈ কেলৈ লিংক কৰা ইয়াতো নমাই বাহিৰলৈ হয় নহয় বাৰু এইবিলাক নৱ প্ৰজন্ম বহুত ভাগি গৈছে শেষ হৈ গৈছে কিন্তু আমি চকুৱে দেখা এইবিলাক তোমালোকে সাৱধান হ'ব আৰু কেতিয়াবা তোমাক হয়তো ধেমালিতে কান্দি কথা এটা সামনে ক'ব পাৰে তোমাৰ বেজাৰ লাগিব তুমি সেই সময়তে ৰুমতো সোমাই পিনি আমাৰ কান্দি আছা সেই সময়তে তোমাৰ মায়ে ফোন এটা কৰিলে নহয় অঁ মা ভালে আছোঁ এইটো ভাই থাকিব এইবোৰ একদম একেবাৰে প্ৰত্যক্ষ বোলে ক'ব সেই সজ্জন আপোনাৰ ভগ্নী দুহিতাৰ দানৰ অৰ্থে এই সামান্য সাজ অৰ্পণ কৰিলোঁ অকপতে গ্ৰহণ কৰে যেন মামাই ক'ব দেই সেয়ে আয়ুষ্মান আপোনাৰ উপহাৰ
গ্ৰহণ কৰিলোঁ। ভগৱানে আপোনালোকৰ বিবাহিত জীৱন সুখময় কৰক। এতিয়া আপোনাৰ ব্ৰহ্মই কি কৰে, বাক্যে কি কৰে, বাক্যে আমাক পবিত্ৰ বাক্যে আমাক পবিত্ৰ কৰিব, অকুলীন বাক্যক আমি অকুলীন কৰিব, কিন্তু খাটাং কথাবিলাক। গতিকে মামা আজৰি হ'ল। এতিয়া আছে কন্যা সম্পাদনত হোৱা অপৰাধ প্ৰভু ভগৱন্তই মৈখন কৰে যেন। ওম নমো ওম বিষ্ণু কোটি কোটি ঘৰ অপাদনতে ওল আমি দোৱাত হয়। হে হৰিমুখ দশ হেনমানি শ্ৰমিক কৃপামূল কৃষ্ণ হৰে ৰাম কৃষ্ণ হ'ব। খং নাইকিয়া হওক। তুমি স্বামীৰ কল্যাণকামী হোৱা। তোমাৰ মন প্ৰফুল্ল হওক। শৰীৰৰ লাৱণ্য বৃদ্ধি পাওক। তুমি বীৰ প্ৰসৱিনী হোৱা। বীৰ প্ৰসৱিনী হোৱা। ভকত বৈষ্ণৱত তোমাৰ ভক্তি হওক। তোমাৰ প্ৰতিপালিত আৰু পৰিচাৰ্যকাৰীসকলৰ আৰু পৰিয়ালবৰ্গৰ সকলোৰে মংগল হওক। সমাজে কৃষ্ণ সমাজৰ ঔৰাম কওক। আপোনালোকৰ ঔৰাম কওক। কৃষ্ণ হৰি হৰি সখী পৰিয়ালত বিবাহ ইমান ডাঙৰ এটা সম্বন্ধ হৈ যায়। একে জানো ইমান ডাঙৰ এটা সম্বন্ধ আমাৰ আহি পৰে। পৰম্পৰাটো চলি আহিছে। সখী পৰিয়ালত কন্যা নোৱাৰে। সখী বিপদ কৰিলে কিবা এটা সহায় কৰিবলৈ নগ'লেও কাৰো মাতিব লাগে। সখীয়ে হ'ব সখীয়ে ক'বলৈ সখীয়ে ক'ব। আপোনালোকৰ এই শুভ মিলনত মই পৰম সন্তোষ পাইছোঁ। ভগৱন্তে আপোনালোকৰ মংগল কৰক। সুখে দুখে আমি চিৰকাল স্নেহপাশত আবদ্ধ থাকিম। বয় কওক সেই সখী মোৰ নামে আপোনাৰ শুভকামনা পূৰ্ণ কৰোঁ। কথা হ'ল ক'ত কথা কথাখিনি আমি বিলাকান নামত পচন্দ নাযাওঁ যদি ইয়াতে ইয়াতে সদায় আগৰ দিনত এগৰাকী তিনিটা হাতত কোনো হাত দিব নোৱাৰে। বেলেগ হাত দিব নোৱাৰে। আমি বাহিৰে কোনো হাত লগাব নোৱাৰে। হাত মাৰিব নোৱাৰে আগত নদী। তাৰপৰা আহিছোঁ তাৰপৰা আহি আছে। এতিয়া বৰে সোঁ হাতে কন্যা সোঁহাতত ধৰিব। ধৰক মই টানকৈ নধৰিবা কি পাব একো নাপায় দেই। বয় ক'ব হে কন্যা সৌভাগ্য বৃদ্ধিৰ কাৰণে মই তোমাৰ পানী গ্ৰহণ কৰিলোঁ। মোৰ সৈতে তুমি আজীৱন সুখেৰে বাস কৰিবা। আমি দুয়ো ভকত ভাগৱতৰ সন্মুখত বিবাহ কাৰ্য সম্পাদন কৰিছোঁ। দুয়ো এক হৈ এই পবিত্ৰ মিলনেৰে আমি পবিত্ৰ জীৱন যাপন কৰিম। এই পবিত্ৰ মিলনত হোৱা সতী সন্ততি ভক্তিপৰায়ণ আৰু আয়ুষ্মান হওক। তুমি শিলৰ নিচিনা স্থিৰ হোৱা। তোমাৰ সকলো শত্ৰুক পৰাজয় কৰিবলৈ ভগৱন্তে শক্তি দিয়ক। মই যিটো তোমালে তোমাৰ ক'ব দেই। বৰাই যিটো খোজ আগবঢ়াবলৈ ক'ব। তোমাৰ যিটো খোজ আগবঢ়াবলৈ ক'ব। তুমি মাত্ৰ সেই ভৰিটো তুমি মুখত পোৱাবতে
এক আঙুল আগবঢ়াব তাৰপৰা আকৌ সিটো ভৰি গ'ল বাওঁ হাতো ভৰিটো আগবঢ়াব এক আঙুল আগবঢ়াব আৰু কথাখিনি মই কৈ ল'ম আপুনি ক'বা দেই বলে ক'ব অঁ হে কন্যা সৌভাগ্য বৃদ্ধিৰ কাৰণে মই তোমাৰ পানী গ্ৰহণ কৰিছোঁ অন্ন লাভৰ কাৰণে তোমাৰ প্ৰথম খোজ আগবাঢ়ক এতিয়া কইনাই ক'ব আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ অকণমান কইনাই কিন্তু ক'ব হয় নব মোৰ অধীন হ'ব কৈছে নাই হ'ব কিয় ক'লে আন কথা ক'ব পাৰিলে নহয় টকাই নহ'লে ক'ব পাৰি গাড়ীখন দেই গতিকে আমি অন্নটো সেইকাৰণে আমি আমাক কৈছোঁ খাদ্যৰ লগত সম্পৰ্ক আছে জীৱ বুজিছেনে খাদ্য অপবিত্ৰ হ'লে জীৱ অপবিত্ৰ হ'ব ফল লাভৰ কাৰণে পৰমেশ্বৰে যেন তোমাক দ্বিতীয় খোজ আগবঢ়াওক এতিয়া এক আঙুলি নহ'লে আকৌ কইনা ক'ব কইনা ক'ব দেই আপোনাৰ শস্যবৃত্ত বৃদ্ধিৰ কাৰণে মই দ্বিতীয় খোজ আগবঢ়াইছোঁ এতিয়া বয় ক'ব সম্পদ বৃদ্ধিৰ কাৰণে ঈশ্বৰে যেন তোমাক দ্বিতীয় খোজ আগবঢ়াওক কইনাই ক'ব আপোনাৰ নহ'ব দেই কইনাই ক'ব সেই অৰ্থে মই দ্বিতীয় খোজ আগবঢ়াইছোঁ সুখটো আগবঢ়াব বলে ক'ব সুখ বৃদ্ধিৰ কাৰণে ঈশ্বৰে যেন তোমাক চতুৰ্থ খোজ আগবঢ়াওক কইনাই ক'ব সেই মৰ্মে মই চতুৰ্থ খোজ আগবঢ়াইছোঁ বাঁহটো আগবঢ়াওক বলে ক'ব পোহনীয়া গৰু ম'হ আদি বৃদ্ধিৰ কাৰণে পৰমেশ্বৰে যেন তোমাক পঞ্চম খোজ আগবঢ়াওক কইনাই ক'ব সেই অৰ্থে মই পঞ্চম খোজ আগবঢ়াইছোঁ সুখটো আগবঢ়াওক ঋতুবিলাক সুখেৰে কটাবলৈ বয় ক'ব ঈশ্বৰে যেন তোমাক ষষ্ঠ খোজ আগবঢ়াওক সেই অৰ্থে মই পঞ্চম খোজ আগবঢ়াইছোঁ ষষ্ঠ খোজ কইনা ক'ব বলে ক'ব এই বাস্মতী তুমি মোৰে সৈতে সপ্ত পদাগত হোৱা তুমি মোৰ অনুৰক্তা হোৱা ঈশ্বৰে তোমাক মোৰ লগলৈ আনক ঈশ্বৰ সাথী কৰি কৈছোঁ ঐশ্বৰিক বিধানেৰে আপুনি আজিৰ পৰা মোৰ স্বামী সেই অৰ্থে মই সপ্তমটো তোমাৰ যি হৃদয় আজিৰ পৰা এই হৃদয় মোৰ হওক আৰু মোৰ যি হৃদয় আজিৰ পৰা তোমাৰ হওক তুমি মোৰ সহজ বাক্য একমনে পালন কৰিবা মোৰ জীৱনৰ ব্ৰত পালনত সহায়কাৰী হ'বলৈ ভগৱন্তই তোমাক নিযুক্ত কৰক কইনাই ক'ব আপুনি মোক লগত লৈ ঈশ্বৰৰ উপাসনা আদি ধৰ্মকাৰ্য কৰোঁতে মই আপোনাৰ সহধৰ্মী হওঁ জ্ঞাতি কুটুম্ব আৰু ভকত বৈষ্ণৱৰ সেৱা শুশ্ৰূষা আৰু গৰু আদি পালন কৰোঁতে আপোনাৰ সহধৰ্মী হওঁ আদি অৰ্জন আৰু ব্যয় কৰোঁতে মই আপোনাৰ সহধৰ্মিনী হওঁ আপুনি নামঘৰ সজোৱা আদি লোকসেৱামূলক পবিত্ৰ কামত মোক সহধৰ্মিনী ৰূপে পাব নিজ বা পৰদেশত বাণিজ্য আদি কৰোঁতে মোক সদায় সহধৰ্মিনী ৰূপে পাব ভগৱানক প্ৰাৰ্থনা কৰোঁ
যাতে উপযুক্ত প্ৰতিজ্ঞা পালনত আমি সততে সহায় কৰোঁ। হয় ক'ব তুমি এই অনুসাৰে সদায় মনৰ অনুগামী হৈ থাকিবা, মোৰ উচিত সাত বচন মানি চলিবা আৰু প্ৰতিবদ্ধ হৈ পালিবা। তই বাৰু যিমানে হওক ভাল লাগেনে মনবিলাক? ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা হ'লে আমাৰ মনবিলাক প্ৰকৃত লাগে নালাগিব? গতিকে বস্ত্ৰ শুদ্ধ হ'ব লাগে আৰু মানে খাদ্য শুদ্ধ হ'ব লাগে। খাদ্যত মই কৈছোঁ যে টেঙা খালে আমাৰ ঘা পকি যায়, সেইটোতো সত্য কথা। কিন্তু খাদ্যত যে আমি যি খাব লাগে তাক নাখাই যদি অখাদ্য ভক্ষণ কৰোঁ তেতিয়াহ'লে আমি হয় বাৰু এগৰাকী তিৰোতাই তিনিকুল উদ্ধাৰ কৰিব পাৰে। তিনিকুল আৰু সাত কুলত বহুত পাৰ্থক্য আছে। তিনিকুল কি বাৰু? মোমাই কুল, পিতৃ মাতৃ কুল আৰু স্বামী কুল। এই তিনিটা কুলত কিমান পৰিয়াল থাকিব? সাত কুল থাকে নি তাত? সেইটো বহুত থাকে। এই বহুতখিনি উদ্ধাৰ কৰিব পাৰে এগৰাকী তিৰোতাই। এগৰাকী তিৰোতাৰ হ'ল 7টা গুণ আছে, নিহিত হৈ আছে। পৃথিৱীত এটা 7টা নাম আছে, এগৰাকী তিৰোতাও 7টা গুণ নিহিত হৈ আছে। দেই তিৰোতাৰ সমান ধৈৰ্যশীলতা একো জীৱ নাই, একো জীৱ নাই, কোনো জীৱই তিৰোতাৰ সমান ধৈৰ্যশীলতা হ'ব নোৱাৰে। ধৈৰ্য বৰ্তমান কোনোবা আছে নেকি? তিৰোতা ইমানেই ধৈৰ্যশীলতা যে 1 ছেকেণ্ডত বদলি গৈছোঁ। এতিয়া সন্তান হোৱাৰ লগে লগে একদম জীৱনটো বদলি গৈছে। খাব গ'লে খাব নোৱাৰে, যাব গ'লে যাব নোৱাৰে, দিব গ'লে দিব নোৱাৰে, বাপজন বেছি গ'ল যেনিবা কিন্তু আৰু এদিন নহ'ব। ভাত কিনিবা সম্পত্তি ভাগত, পত্নীক চিনিবা বৃদ্ধ কাল, হয় নহয়? পুত্ৰক চিনিবা বিবাহৰ পাছত। গতিকে সেই পুত্ৰই কি কৰে? দুদিনমান থাকিলে মাকক কাঁহে ধৰিলে, লিখি থকা কথা এইবিলাক। মাকক কাঁহে ধৰিলে, মাকক বৌয়ে ক'লে ভিতৰত মাতি নি বুজিছানে? মই খালি আজি হ'ব নোৱাৰিলোঁ পাই, মায়ে কেনেকৈ আহিলে মোক ভাত কেনেকৈ ব্যৱস্থা কৰি দিয়া কয় নব। এতিয়া কি পিছদিনাখন নকয়, দ্বিতীয় দিনাখন ক'ব ক'ম আৰু কথা এটা কওঁ বেয়া নাপাবি আৰু পাই, কথা এটা কওঁ বেয়া নাপাবি আৰু কি কথা প্ৰশ্ন পাই তই বৰ কাহি থাক পাই কৈছে নাই বাৰু? কৈছে নাই? এইবিলাক কথা হৈছে নাই বাৰু? এইবিলাক যাতে নহয়। তোমাৰ এখন ঘৰ যেনেকুৱা মাতৃ তেনেকৈ ভাবিছিলা, এই সাহস তেনেকৈ তুমি মানিব লাগিব নিজৰ মাতৃ বুলি। যে মই নাম গালোৱে নাই, নাবাদে ফুলকবি নুফুলে ফুলকবি নাবাদে পাত, মাতৃ বুলি মা মন মাতিবা, মা সেইদিন হ'ব ভাবোঁ দেই। আৰু পিতৃ সেয়া হ'ব, ইয়াত পিতৃ আছেই কিন্তু এই পিতৃ বাহিৰত আছে, নিজৰ পিতৃ দিব লাগিব। আৰু তিনিটা ফুল কেনেকৈ উঠা হ'ব? ছোৱালী কাৰ্ঘৰ পৰিয়ালো ছোৱালীজনী বনায়ো তাত পৰিয়ালো সম্পূৰ্ণ মোমায়েকৰ পৰিয়াল পায়। সেইটো উত্তৰণ ঘটিলে নহ'ব, সলাই গ'লে নহ'ব। মোমায়েকৰ এয়া পায় মাক বনো মাক বনি দেই, ছোৱালীজনী অহা পায় ভকতজন গ'লে বা মানুহক বিবাহ দিব ভালকৈ পায়। কিমান ৰাইজে ভাল পোৱাতে ভাল, সুন্দৰ দেখিবলৈ সুন্দৰ আইসকলক বহুত আগবঢ়াই দিছে। আনকি চৰকাৰ আগবঢ়াই দিছে নাই? চৰকাৰেও আইসকলক দিছে বাৰু। আইসকলে ইমানেই প্ৰাধান্য আহি গ'ল, এতিয়া আমাৰ একোৱেই নাই। আনকি ৰেচন কাৰ্ডখনো আমাৰ নমন নাই, ঘৰটো নাই আমাৰ নমন, ওলাই দিব লাগিব আচোন নাই বাৰু। গতিকে আইসকলে আইসকলৰ ধৰিত্ৰী শক্তি শক্তি বুলি কয় আইসকলক। গতিকে আইসকল যজ্ঞশীলতা আছে, আইসকলে তুমি যাতে পৰিয়ালটো তুমি চিন্তা কৰিছা, তোমাৰ লগত তোমাৰ ছোৱালী দুজনী, তোমাৰ দেউতা মোৰ মাত্ৰ এজনী, অতি সুৰক্ষিত সৌভাগ্যৰ নিমিত্তে আপোনালোক সকলে এষাৰি আশীৰ্বাদ দিয়ে দেই। এই প্ৰাৰ্থনা এই কথাকে কি কৰা অৱগত কৰাওঁ, যিহেতুকে আজি দিন দোৱা কাৰ্যসূচীৰে বৰগৃহত নৱবস্ত্ৰ পৰিধান কৰাই বিষ্ণুস্বৰূপ বৰভাৱে
তাক সমাজে মান্য কৰি আজি লৈ আহিছে এই কইনাঘৰ। আৰু ঠিক তেনেধৰণে কইনা গৃহতো আজি দিন যোৱা কাৰ্যসূচীৰে নৱবস্ত্ৰ পৰিধান কৰে সুন্দৰভাৱে লক্ষীস্বৰূপে সদায় এই কইনাঘৰত ৰাইজক সদায় পাই ৰৈ আছে। এই বাবাহে মস্ত এই খেলটো অতি গুৰুত্বপূৰ্ণ খেল এই খেল। গতিকে আজি বৰ কন্যা উভয়ক আমি কি বুলি কওঁ ক'ম বৰক ক'ম বিষ্ণু বুলি ক'ম নক'ম বৰ বিষ্ণু স্বৰূপ বৰ আৰু কন্যাক কি বুলি ক'ম আমি কন্যাক ক'ম আমি লক্ষী স্বৰূপ কন্যা। আজি বৰ বিষ্ণু কন্যা লক্ষ্মী এই অনুষ্ঠানটো অন্যতম অন্যৰ লগত নিমিলে। এইটো অন্যতম অনুষ্ঠান যিহেতুকে এই অনুষ্ঠানটোলৈ অতি মৰমৰ স্নেহৰ বন্ধু বান্ধৱ আহে। কিয় আহে? হাতত এটি উপহাৰ লৈ আহে। কি উপহাৰ? আশীৰ্বাদৰ উপহাৰ। প্ৰত্যেক ব্যক্তিয়ে এটি আশীৰ্বাদৰ উপহাৰ লৈ আহে। আজি আমাৰ গাঁৱৰ কইনাটি আনলৈ যাব, গতিকে তাইৰ জীৱনটো আজিৰ পৰা সম্পূৰ্ণ পৰিৱৰ্তন হ'ব। সেয়েহে এটি উপহাৰ দিবলৈ আহে। বৰ হয়তো ঠিক তেনেধৰণে বৰকো এনেকৈ মৰমৰ বন্ধুসকলে উপহাৰ দিবলৈ আহে। অতি মৰম লাগে দেই, অতি মৰম লাগে। আজি বৰৰ ঘৰৰ পৰা যিসকল আহিছে অতি বন্ধু, অতি মৰম, অতি শ্ৰদ্ধা আৰু কইনা ঘৰত এতিয়ালৈকে যিসকল আইসকল আছে অতি শ্ৰদ্ধা, অতি মৰম, অতি স্নেহে আছে। আৰু এই য'ত লক্ষীস্বৰূপ কন্যা বিষ্ণুস্বৰূপ বৰ একত্ৰিত হৈ এই পবিত্ৰ স্থানত উপস্থিত হৈছে, এই পবিত্ৰ স্থানত উপস্থিত হ'লে য'ত লক্ষীস্বৰূপ কন্যা বিষ্ণুস্বৰূপ বৰ থাকে সেই জেগাখন পবিত্ৰ অধিক হ'ব লাগিব নালাগে? য'ত থাকিব লাগিব। আজি এই অভাৱত বৈকুণ্ঠ অধিক আৰু এই বৈকুণ্ঠ অধিক সমাজখনত যিসকল থাকে সেইসকল প্ৰত্যেকেই আৰু আজি কন্যা বৰৰ পোহৰ মিলন চাবৰ কাৰণে আমি এতিয়া সময় সমাগত হৈছোঁ। দিন যোৱা কাৰ্যসূচী কৰিলোঁ। উদ্দেশ্য হ'ল এই মুহূৰ্তটো অতি গুৰুত্ব মুহূৰ্ত। এই মুহূৰ্তটো হ'ল বিবাহ। দুই আত্মা এতিয়া এক মিলন হ'ব। এটি নিজৰ আছিলে লীলাবাৰীত আৰু এটি নিজৰ আছিলে আমাৰ কোৱাডঙাত, হয় নহয় হ'ব? একাধিক নিজৰ লগ খালে এখন নদী হয়। আজি এই নদীখন উৎপন্ন হ'ব ইয়াত। এই নদীখনৰ নাম কি জানে না আপোনালোকে? এই নদীখনৰ নাম হ'ল জীৱন নদী। আজিৰ পৰা এই দুয়ো মিলন হৈ জীৱন নদীলৈ ৰূপান্তৰ হ'ব আজি। আৰু এই নদী ক'লৈ গতি কৰে? ক'লৈ গতি কৰে নদী? সাগৰলৈ গতি কৰিব। গতিকে এই নদীখন ক'লৈ গতি কৰিব? সাগৰলৈ গতি কৰিব। এখন নদী সাগৰলৈ গতি কৰোঁতে দুটা পাৰ থাকে। এই দুইটা পাৰ, এটা হ'ল সুখৰ পাৰ, এটা হ'ল দুখৰ পাৰ, হয় নহয়? এই নদীখনে সুখৰ আৰু দুখৰ দুয়ো ঢৌ। কোনো ইটো পাৰ ঢৌ ইটো পাৰলৈ আহিবলৈ নিদিব আৰু সিটো পাৰ ঢৌ ইটো পাৰলৈ আহিবলৈ নিদিয়ে। ধৈৰ্যতাৰে যিখন নদী বৈ যায় সেইখন নদীয়ে পাৰ ভাঙিব দিব, নাভাঙিব। আৰু যিখন নদীয়ে পাৰ নাভাঙে সেই নদীখনৰ নদীখন কোনোবা হ'ব গাম্ভীৰ্যতা গহীন হ'ব, কাকো অপকাৰ নকৰে। যি নদীয়ে পাৰ ভাঙিব সেই নদীয়ে লোকৰ অপকাৰ কৰিব, নিজৰ অপকাৰ হ'ব, হ'ব নহয়? গতিকে এই আজিৰ পৰা যিখন নদী উৎপন্ন হ'ব সেই নদীখন হ'ব কি কৰি যাব গতি কৰিব? সংসাৰ সাগৰলৈ কৰিব। সংসাৰ সাগৰলৈ গতি কৰি যাওঁতে দীঘল ৰাস্তা এইটো, দীঘল ৰাস্তা দুই পাৰে বহুত মানে অতি কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈত্য, অহংকাৰ এইবিলাকৰ ঢৌ, এইবিলাক অতিক্ৰম কৰি যাব লাগিব। বিষয় বহুত কথা আছে আমাৰ। এই বিষয়ৰ বাহ যেনেকৈ চৰাই পোৱালিত সাজিবলৈ বিষয় বাধা সাজে, কিন্তু যেতিয়ালৈকে পোৱালি দিব নহয় তেতিয়ালৈকে তেওঁলোকৰ বাহ নাসাজে। আৰু বিবাহ পাতিব লাগে। বিবাহটো ক'ব আহিলে পুত্ৰথেই বিবাহ, পুত্ৰৰ কাৰণে বিবাহ পাতিব লাগে। পুত্ৰ কেলে লাগে আমাৰ? পুত্ৰ কেলে লাগে? চাওক আপোনালোকে কিমান গুৰুত্বপূৰ্ণ কথা এইবিলাক যুৱ প্ৰজন্ম শুনিব লাগে। পুত্ৰ কিয় লাগে আমাৰ? আমি ভগৱন্তৰ পৰা অংশ আমি তৃতীয় আহিছোঁ সংসাৰলৈ। হয়তো আমাৰ আয়ুষত আমি প্ৰভু ভগৱন্তক আমি ভজিব নোৱাৰোঁ, মাতৃকক আমি ভজিম বুলি আহিছোঁ প্ৰত্যেকেই। কিন্তু আমি কিবা এটা উচিতি খাই আমি চব ভজিব নোৱাৰোঁ। থাকি যোৱা পুত্ৰই চব ভজিব। ক'লে গতি কৰিম? চব গতি কৰিব লাগিব। আমি ভজিব নহয়, আমি গতি কৰি আছোঁ। ক'লে গতি কৰি আছোঁ? মৃত্যুলৈ গতি কৰি আছোঁ, হয় নহয়? আজি কিন্তু গ'ল আমাৰ নাপাওঁ, কিন্তু আমি
সত্য চাই আহিছোঁ মাতৃগৰ্ভত যে আমি গতি কৰিব লাগিব। সেই গতি কোনে কৰিব? নহ'লে নদীখনৰ সুতটো বাকী ৰৈ যাব। যদিহে পুত্ৰই আমি গুচাই লওঁ, সেই পুত্ৰই যদি চব নগলে তেনেহ'লে নৈ পানী লাগি ৰৈ যাব। গতিকে আমাৰ জীৱন সত্য। আমি আগতে মাতৃগৰ্ভত বন্ধ পাইছিলোঁ, মনত আছে এতিয়া ভালকৈ মনত কৰিলে দেউতাক পিছত মনত কৰিছোঁ। চাওঁতে গম গতি নোপোৱাত আমি বৃদ্ধ হ'লোঁ, বৃদ্ধ হৈ গ'লোঁ আমি প্ৰত্যেকেই। হয়, সকলো তেনেকৈ হ'বগৈ। কিন্তু আজি এই মধু মিলনত আপোনালোকে যাতে মোক অকণমান কন্যা আৰু বৰক দুআষাৰ বাক্যক্ৰম আমি সেই বাক্যক্ৰম যাতে সুন্দৰভাৱে শুনিবলৈ আমাক সুবিধা নিশ্চয় দিব। পাইছত বা মাটি চোট মানে আইচত লতি চোট মাতৃ হওক, যৱনী বাল্যৱনিতা হ'ব, বাল্যশিল্য চোট। গতিকে তোমালোকে আমাক কেতিয়াও থাকে যিহেতুকে আজিয়ে শুনিব। আজি বৰকন্যাক মই অনুৰোধ কৰিছোঁ যে বৰকন্যাই যাতে আমি কোৱা বাক্যখিনি যাতে সুন্দৰভাৱে কৰিবলৈ বিচাৰে চেষ্টা কৰিব, তেতিয়া আমি ভাল পাওঁ। এতিয়া আমি সেই আমাৰ অভিভাৱক কন্যা অভিভাৱক সমাজত থিয় হে শুদ্ধিসকল, আজি এই শুভ দিনত শ্ৰী মানে অতুল বৰগোহাঁই গুণৱান পুত্ৰ শ্ৰীমান অমৰনাথ বৰগোহাঁই নহয় দেৱক আমাৰ কন্যা শ্ৰীমতী বিদ্যাশ্ৰী বিবাহ দিবৰ কাৰণে আমন্ত্ৰণ কৰি অনা হৈছে। সমাজে উচিত বিধানেৰে বিবাহ কাৰ্য সম্পাদন কৰে যেন। আমিও আজি এই শুভ দিনত শ্ৰী মহেন্দ্ৰ বৰা দেৱৰ কন্যা শ্ৰীমতী বিদ্যাশ্ৰী দেৱীক আমাৰ পুত্ৰ অৰুণাভ দেৱলৈ বিবাহ কৰাবলৈ শোভাযাত্ৰা কৰি আহিছোঁ। সমাজৰ আশীৰ্বাদত যেন এই শুভ কাৰ্য সুসম্পাদন কৰে যেন। আজি ফাগুন মাহৰ কৃষ্ণপক্ষ তিথিত এই পুণ্যভূমি ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা এই বিবাহত শ্ৰীমান অতুল বৰগোহাঁইদেৱৰ পুত্ৰ শ্ৰীমান বিষ্ণুস্বৰূপ বৰক আমাৰ কন্যা শ্ৰীমতী বিদ্যাশ্ৰী যথাসাধ্যে আলংকৃত কৰি সম্পাদন কৰিলোঁ। এতিয়া আপুনি সেই কওক বহুত হে মহান, আপোনাৰ দান উদ্ধচিত গ্ৰহণ কৰিলোঁ। সেই আয়ুষ্মতী মই ধৰ্মৰ্থ কামমুখ্য এই চতুৰ্থ সাধনত তোমাক সাৰথি কৰিম। ভগৱানে তোমাক মোৰ কাৰণে দান কৰিছে। আজিৰ পৰা তুমি মোৰ সহধৰ্মিনী। হে প্ৰিয়তম,
হে প্ৰিয়তম হে প্ৰিয়তম নানাবিধ ফুলেৰে এই পবিত্ৰ মালাধাৰী ডিঙিত নিমিত্তে গাঁঠি আনি আপোনাৰ ডিঙিত পিন্ধাই দিলোঁ বৰ পিন্ধাই দিয়ক জীৱনৰ উন্নতি হকে মোৰ এই পবিত্ৰ মালাধাৰী তোমাৰ ডিঙিত পিন্ধাই দিলোঁ তুমি দীৰ্ঘজীৱী হোৱা হে বৈষ্ণৱবৃন্দ আপোনালোকক সাক্ষী কৰি আজি এই আয়ুষ্মানক স্বামী স্বৰূপে গ্ৰহণ কৰিলোঁ হৰে আজিৰ পৰা তোমাক পত্নী স্বৰূপে গ্ৰহণ কৰিলোঁ দীৰ্ঘায়ু হোৱা প্ৰতিবদ্ধ হোৱা তেজস্বিনী হৈ সুযোগ্য সন্তানৰ মাতৃ হোৱা সুন্দৰী শিপিনীসকলে সূতা কাটি তোমালৈ এই কাপোৰ বৈছে আৰু তোমাক পিন্ধিবলৈ দিছে সেইসকলৰ আদৰ্শৰে এনেদৰে সূতা কাটি কাপোৰ বৈ তুমি নিজেও পিন্ধিবা আনকো পিন্ধাবা ভগৱানে আমাৰ দুয়োৰে হৃদয় একে কৰক আমাৰ শুভ মিলন মংগলময় হওক হে লক্ষ্মী তুমি উপজয় পৰা মই যদি কোনো মনুষ্যত্ব দিছিলোঁ এই সকলোবোৰ ক্ষমা কৰিবা চন্দ্ৰৰ নামত ৰোহিণী নলয়ৰ নামত দময়ন্তী আৰু নাৰায়ণৰ মানত লক্ষী যেনে তুমিও যেন তোমাৰ স্বামীৰ মানত কেনে স্নেহৰ পাত্ৰী হোৱা ধনৱতী পুত্ৰৱতী আৰু প্ৰতিপৰায়ণা হৈ দীৰ্ঘকাল ঘৰ মাৰি জীয়াই থকা হে বিষ্ণুস্বৰূপ বৰ আজি মই যথাসাধ্যে এই সাজ সজ্জা কাঁহী বাতি আসন আদি শ্ৰীমতী বিদ্যাশ্ৰী দেৱীক বিবাহৰ উপহাৰ স্বৰূপে আগবঢ়ালোঁ আপুনি শুদ্ধচিতে গ্ৰহণ কৰে যেন এই নিমতেই বয় ক'ব এই সজ্জন আপুনি আগবঢ়োৱা দান শুদ্ধচিতে গ্ৰহণ কৰিলোঁ আপোনাৰ কন্যাদানৰ প্ৰতিদান স্বৰূপে এই সামান্য সাজপাৰ অৰ্পণ কৰিলোঁ কন্যাটোৱে ক'ব দে কন্যাটো এৰি দিব কন্যাটো নমো নমো নাৰায়ণ প্ৰসন্ন হৈ গ'ল কওক নমো নমো নাৰায়ণ হৈ গ'ল প্ৰসন্ন হৈ গ'ল কৰিব মই নিদান আপোনাৰ মহিমা আপুনি প্ৰকট কৰি আপোনাৰ মহিমা আপুনি প্ৰকট কৰি জীৱক কৰা কৰি কওক আপুনি কওক আপোনাৰ দানে শুদ্ধচিতে গ্ৰহণ কৰিলোঁ দিছিলে কিন্তু কৰিব শেষত বাই মৰিবা
এই যিবিলাক ডাঙৰ দীঘল কৰি এখন সমাজৰ সাক্ষাতত চৈতন্যময় বন্তি জ্বলি থকা ভাগৱতৰ সাক্ষাতত বিবাহ দিবলৈ সক্ষম হৈছে সেইটো আপোনাৰ ধন্য দিব ধন্য দিব কাৰণ আজিৰ দিনত এনেধৰণৰ সমাজত আশী কৰি বিবাহটো খুব কমিয়ে গৈছে আজিকালি মোবাইল যুগত একোটা কমিছে মাৰাৰ বদলি শাহুৰক পাবা মাৰাৰ মৰম তেনেকৈ বিয়াৰ হৈ কন্যাক গোটোৱাৰ কাৰণে অৰিণাম লয় মানে গ'লেই নহ'ব ইয়াৰ অৰ্থ আছে আছে বাৰু ঠিক বৰকো তেনেকৈ বৰকো বুজায় পাৰ পৰা পিপলি আজিৰ পৰা দাদা তোমাৰ ভৰিত লাগিল জানে বাৰু এনেকৈ অৰ্থ আছে আগৰ পৰম্পৰা আগৰ এইবোৰ চব হৰিনামত যুক্ত আছে ৰাম কৃষ্ণ ৰাম আই দেৱ জানিব হৰি যদিও বিয়া নাম ঈশ্বৰ সদায় কৰি থাকে জানিব জানিব আজি আমি পাহৰি গৈছোঁ আমি এইবিলাক নিজক পাহৰি পিনি আমি ক'লৈ গৈছোঁ বহুত কিবা একেবাৰে বহুতলৈ গুচি গৈছোঁ আমি মানে নিজক পাহৰি গ'লোঁ আগৰ বুঢ়ীসকলেও বিয়া নাম গাই ৰাম মোক সাক্ষী কৰি কৰি সাক্ষী কৰি গাই নাগাই বাৰু পাইছে সকলোৱে কিন্তু এইবিলাক কথা দিব লাগে আধ্যাত্মিক জ্ঞান আছে এই আধ্যাত্মিক জ্ঞান যদি আমি নাহোঁ নৈতিকতা যদি আমি চিন্তা নকৰোঁ তেতিয়া ল'ৰা ছোৱালী কেনেকৈ ভাল হ'ব কেনেকৈ ভাল হ'ব আমি যে ভাবিছোঁ যে দিনে দিনে আমি ভাগৱত পাঠ হৈয়ে থাকে আপোনালোকক কৈ বেয়া নাপাবলৈ ভাগৱত আপোনালোকে এতিয়া মই এই সুযোগতে কৈছোঁ আপোনালোকক ডক্টৰ নৱনৱ বোৱাৰীসকলক মোবাইলটো আপোনালোকে ব্যৱহাৰ কৰক ভাল বস্তু বহুত ভাল বস্তু মোবাইলটো ব্যৱহাৰ কৰক ভাল বস্তু কিন্তু আজিকালি কি হৈছে বোৱাৰীবিলাকে কেঁচুৱাটো মোবাইলটো দি পিনি কাম কৰিবলৈ সুবিধা পায় 3 বছৰীয়া 4 বছৰীয়া ল'ৰা ছোৱালীক মোবাইল দিব কিমান ক'বলৈ গৈছোঁ কিমান সন্তানবিলাকক কি কৰে মোবাইলটো দি দিয়ে আমি যিমান পঢ়োঁ যিমান খুৱাওঁ যিমান গাখীৰ খুৱাওঁ কাম হ'বনে মইতো কৈছোঁ দেই আপোনালোকে ভাবোঁ সুখীয়া হওক সাৱধান হ'ব কাৰণ নিজৰ পুত্ৰ গাখীৰে চেনি মই যিমান খাওঁ আমাৰ শ্ৰীমন্ত ভাগৱত মংঘৰ বিবাহলৈ যুৱক যুৱতী বহুত আহে যুৱক যুৱতী বহুত আহে আৰু এই কথাবিলাক আমি ক'বলৈ সুবিধা পাওঁ যুৱক যুৱতী আৰু শুনিব লাগে যুৱক যুৱতীয়ে এইটো লাজৰ কথা নহয় সতী সন্ততি জন্ম দিয়া কথা বহুত কথা আহিব ইয়াত কোনে জানে আমি বুঢ়া কালে ভাগত পঢ়োৱা কৰিব পাৰিব আমি নোৱাৰোঁ আৰু এতিয়া আমি বুঢ়া মাহ পাৰিম জানো আপোনালোকে যেনেকৈ ভাবে তেনেকৈ পায় যেনেকৈ ভাবে তেনেকৈ পাৰিব কিন্তু আমাৰ খুব সহজ হৈ পৰিলে আজিকালি আগৰ আইসকলে যিমান কষ্ট হয় আজিকালি বোৱাৰীসকলে কেঁচুৱাটোক মানে আমনি কৰে বুলিয়ে মোবাইলটো দি টিপি উমলি থাকিব আমি শুনোতো বিপৰীতটো শুনো মোবাইলত বিপৰীতটো শুনো আৰু লগতে তোমালোকক এই সময়তে কৈ যাওঁ মোবাইল ব্যৱহাৰ কৰিলে তোমালোকক কইনা শুনিবা আমাৰ নতুন নতুন ভাই চুমাই আহিছে তুমি ধ্বংস হৈ যোৱা কইনা শুনিবা বয়স শুনিবা মোবাইল তোমাৰ মা ঘৰত তোমাৰ স্বামী ঘৰত লিংক কৰিছে তোমাৰ ভিতৰত তুমি ভিতৰতে ৰিচিভ কৰিবা আৰু মাক দেই আৰু কইনাও কৈছোঁ মোবাইল ৰিচিভ কৰিলে দুদিন চাব বাহিৰলৈ ওলাই যোৱা 3 দিনাখন আহি গ'ল ভাই কথা নহয় যাব মোবাইলটো বাহিৰলৈ ৰাখিলে লিংক কৰে ইয়াত লমাই বাহিৰলৈ হয় নহয় বাৰু এইবিলাক নৱ প্ৰজন্ম বহুত ভাগি গৈছে শেষ হৈ গৈছে কিন্তু আমি চকুৱে দেখা এইবিলাক তোমালোকে সাৱধান হ'ব আৰু কেতিয়াবা তোমাক হয়তো ধেমালিতে কান্দি কথা এটা সামনে ক'ব পাৰে তোমাৰ বেজাৰ লাগিব তুমি সেই সময়তে ৰুমতো সোমাই পিনি আমাক কান্দি আছা সেই সময়তে তোমাক মায়ে ফোন এটা কৰিছিলে নহয় অঁ মা ভালে আছোঁ এইটো নাভাই থাকিব এইবোৰ একদম প্ৰত্যক্ষ বলে ক'ব সেই সজ্জন আপোনাৰ ভগ্নী দুয়োটাৰ ডাঙৰ অৰ্থে এই সামান্য সাজ অৰ্পণ কৰিলোঁ অকপতে গ্ৰহণ কৰে যেন মামাই ক'ব দেই সেয়ে আয়ুষ্মান আপোনাৰ উপহাৰ গ্ৰহণ কৰিলোঁ ভগৱানে আপোনালোকৰ বিবাহিক জীৱন সুষময় কৰক হ'ল এতিয়া আপোনাৰ ব্ৰহ্ম কি কৰে বাক্যে কি কৰে বাক্যে আমাক
পবিত্ৰ বাক্য আমাক পবিত্ৰ কৰিব, অকুলীন বাক্যক আমি অকুলীন কৰিব, কিন্তু খাটাং কথা নাই। গতিকে মামা আজৰি হ'ল, এতিয়া আছে কন্যা সম্পাদনত হোৱা অপৰাধ প্ৰভু ভগৱন্তই বৈষণ কৰে যেন ওম নমো ওম বিষ্ণু কোটি কোটি গৈ অপাদনতে ওৰ আমি দুৱাত হয় হে হৰিমুখ দশ হেনমানি শ্ৰমিক কৃপাংগ কৃষ্ণ হৰে ৰাম কৃষ্ণ হ'ব খং নাইকিয়া হওক। তুমি স্বামীৰ কল্যাণকামী হোৱা, তোমাৰ মন প্ৰফুল্ল হওক, শৰীৰৰ লাৱণ্য বৃদ্ধি পাওক, তুমি বীৰ প্ৰসৱিনী হোৱা, ভকত বৈষ্ণৱত তোমাৰ ভক্তি হওক, তোমাৰ প্ৰতিপালিত আৰু পৰিচাৰ্যকাৰীসকলৰ আৰু পৰিয়ালবৰ্গৰ সকলোৰে মংগল হওক। সমাজে কৃষ্ণ সমাজে ঔৰাম কওক, আপোনালোকক ঔৰাম কওক। কৃষ্ণ হৰি হৰি সখী পৰিয়ালত বিবাহ ইমান ডাঙৰ এটা সম্বন্ধ হৈ যাব, একে জানো ইমান ডাঙৰ এটা সম্বন্ধ আমাৰ আহি পৰে পৰম্পৰা সখী পৰিয়ালত কন্যা নোৱাৰে। সখী বিপদ কৰিলে কিবা এটা সহায় কৰিবলৈ নগ'লেও মাতকালৈ মাতিব লাগে। সখীয়ে হ'ব সখীয়ে ক'ব আপোনালোকৰ এই শুভ মিলনত মই পৰম সন্তোষ পাইছোঁ। ভগৱন্তই আপোনালোকৰ মংগল কৰক। সুখে দুখে আমি চিৰকাল স্নেহপাশত আবদ্ধ থাকিম। বয় কওঁ সেই সখী প্ৰণাময়ে আপোনাৰ শুভকামনা পূৰ্ণ কৰোঁ। কথা হ'ল বহুত কথা কথাখিনি আমি বিলাকান্তি নামৰ কথা নহয় নাযাওঁ যদি ইয়াতে কথা নহয় ইয়াতে সদায় আগৰ দিনত এগৰাকী তিনিটা হাতত কোনো হাত দিব নোৱাৰে, বেলেগ হাত দিব নোৱাৰি। আমি বাহিৰে কোনো হাত লগাব নোৱাৰে, হাত মাৰিলে দিব নোৱাৰে। আগত নদী তাৰপৰা আহিছোঁ, তাৰপৰা আহি আছে। এতিয়া বৰে সোঁ হাতে কন্যা সোঁহাতত ধৰিব, ধৰক মই ধানকে নধৰিব পাব তাতে দুখ নাপায় দেই। বয় ক'ব সেই কন্যা সৌভাগ্য বৃদ্ধিৰ কাৰণে মই তোমাৰ পানী গ্ৰহণ কৰিলোঁ। মোৰ সৈতে তুমি আজীৱন সুখেৰে বাস কৰিবা। আমি দুয়ো ভকত ভাগৱতৰ সন্মুখত বিবাহ কাৰ্য সম্পাদন কৰিছোঁ। দুয়ো এক হৈ এই পবিত্ৰ মিলনেৰে আমি পবিত্ৰ জীৱন যাপন কৰিম। এই পবিত্ৰ মিলনত হোৱা অতি সন্ততি ভক্তিপৰায়ণ আৰু আয়ুষ্মান হওক। তুমি শিলৰ নিচিনা স্থিৰ হোৱা, তোমাৰ সকলো শত্ৰুক পৰাজয় কৰিবলৈ ভগৱন্তই শক্তি দিয়ক। মই যিটো তোমালে ক'ব দেই, বৰাই যিটো খোজ আগবঢ়াবলৈ ক'ব, তোমাক যিটো খোজ আগবঢ়াবলৈ ক'ব, তুমি মাত্ৰ সেই ভৰিটো তুমি মুখত খোৱাবতে এক আঙুল আগবঢ়াব। যিটো ভৰিকে বাওঁ হাতৰ ভৰিটো আগবঢ়াব হয় মাত্ৰ এক আঙুল আগবঢ়াব। আৰু কথাখিনি মই কৈ যাম, ক'বা দেই। বৰাই ক'ব কন্যা অঁ
হে কন্যা, সৌভাগ্য বৃদ্ধিৰ কাৰণে মই তোমাৰ পানী গ্ৰহণ কৰিছোঁ। অন্ন লাভৰ কাৰণে তোমাৰ প্ৰথম খোজ আগবাঢ়ক। এতিয়া কইনা ক'ব, আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব। সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ। অকণমান কইনাই কিন্তু ক'ব হয় নব মোৰ অধীন হ'ব কৈছে নাই কিয় ক'লে আন কথা ক'ব পাৰিলে নহয় টকাই কোনো কথা ক'ব পাৰি গাড়ী কোনো কথা এই গতিকে আমি অন্নটো সেইকাৰণে আমি আমাক কৈছোঁ খাদ্যৰ লগত সম্পৰ্ক আছে জীৱ মানে খাদ্য অপবিত্ৰ হ'লে জীৱ অপবিত্ৰ হ'ব। ফল লাভৰ কাৰণে পৰমেশ্বৰে যেন তোমাক দ্বিতীয় খোজ আগবঢ়াওক। এতিয়া আঙুলি নহ'লে কৈ কইনা ক'ব কইনা ক'ব দেই আপোনাৰ সত্যবৃত্ত বৃদ্ধিৰ কাৰণে মই দ্বিতীয় খোজ আগবঢ়াইছোঁ। এতিয়া বয় ক'ব সম্পদ বৃদ্ধিৰ কাৰণে ঈশ্বৰে যেন তোমাক দ্বিতীয় খোজ আগবঢ়াওক। কইনাই ক'ব আপোনাৰ নহ'ব দেই কইনাই ক'ব সেই অৰ্থে মই দ্বিতীয় খোজ আগবঢ়াইছোঁ। সুখটো আগবঢ়াওক। বলে ক'ব সুখ বৃদ্ধিৰ কাৰণে ঈশ্বৰে যেন তোমাক চতুৰ্থ খোজ আগবঢ়াওক। কইনাই ক'ব সেই মৰ্মে মই চতুৰ্থ খোজ আগবঢ়াইছোঁ। বাঁহটো আগবঢ়াওক। বলে ক'ব পোহনীয়া গৰু ম'হ আদি বৃদ্ধিৰ কাৰণে পৰমেশ্বৰে যেন তোমাক পঞ্চম খোজ আগবঢ়াওক। কইনাই ক'ব সেই অৰ্থে মই পঞ্চম খোজ আগবঢ়াইছোঁ। সুখটো আগবঢ়াওক। ঋতুবিলাক সুখেৰে কটাবলৈ বয় ক'ব ঈশ্বৰে যেন তোমাক ষষ্ঠ খোজ আগবঢ়াওক। সেই অৰ্থে মই পঞ্চম খোজ আগবঢ়াইছোঁ। ষষ্ঠ খোজ কইনা ক'ব বলে ক'ব এই বাস্মতী তুমি মোৰে সৈতে সত্য সদাগতা হোৱা। তুমি মোৰ অনুৰক্তা হোৱা। ঈশ্বৰে তোমাক মোৰ লগলৈ আনক। ঈশ্বৰ সাথী কৰি কৈছোঁ ঐশ্বৰিক বিধানেৰে আপুনি আজিৰ পৰা মোৰ স্বামী। সেই অৰ্থে মই সপ্তম খোজ তোমাৰ যি হৃদয় আজিৰ পৰা এই হৃদয় মোৰ হওক আৰু মোৰ যি হৃদয় আজিৰ পৰা তোমাৰ হওক। তুমি মোৰ সহজ বাক্য একমনে পালন কৰিবা। মোৰ জীৱনৰ ব্ৰত পালনত সহায়কাৰী হ'বলৈ ভগৱন্তই তোমাক নিযুক্ত কৰক। কইনাই ক'ব আপুনি মোক লগত লৈ ঈশ্বৰৰ উপাসনা আদি ধৰ্মকাৰ্য কৰোঁতে মই আপোনাৰ সহধৰ্মিনী হওঁ। জ্ঞাতি কুটুম্ব আৰু ভকত বৈষ্ণৱৰ সেৱা শুশ্ৰূষা আৰু গৰু আদি পালন কৰোঁতে আপোনাৰ সহধৰ্মিনী হওঁ। আদি অৰ্জন আৰু ব্যয় কৰোঁতে মই আপোনাৰ সহধৰ্মিনী হওঁ। আপুনি নামঘৰ সজোৱা আদি লোকসেৱামূলক পবিত্ৰ কামত মোক সহধৰ্মিনী ৰূপে পাব। নিজ বা পৰদেশত বাণিজ্য আদি কৰোঁতে মোক সদায় সহধৰ্মিনী ৰূপে পাব। ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে উপযুক্ত প্ৰতিজ্ঞা পালনত আমি সততে সহায় কৰোঁ। মই ক'ব তুমি এই অনুসাৰে সদায় মনৰ অনুগামী হৈ থাকিবা। মোৰ উচিত সাত বচন
মানি চলিবা আৰু প্ৰতিবদ্ধ হৈ পালিবা। তই বাৰু যিমানে হওক ভাল লাগেনে মনবিলাক? ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা হ'লে আমাৰ মনবিলাক প্ৰকৃত লাগে নালাগে? কিন্তু বস্ত্ৰ শুদ্ধ হ'ব লাগে আৰু মানে খাদ্য শুদ্ধ হ'ব লাগে। খাদ্যত মই কৈছোঁ যে টেঙা খালে আমাৰ ঘা পকি যায়, সেইটোতো সত্য কথা। কিন্তু খাদ্যত যে আমি যি খাব লাগে তাক নাখাই যদি অখাদ্য ভক্ষণ কৰোঁ তেতিয়াহ'লে আমি হয় বাৰু এগৰাকী তিৰোতাই তিনিকুল ঘা কৰিব পাৰে। তিনিকুল আৰু সাত কুশলত বহুত পাৰ্থক্য আছে। তিনিকুল কি বাৰু? মোমাই কুল, পিতৃ মাতৃ কুল আৰু স্বামী কুল। এই তিনিটা কুলত কিমান পৰিয়াল থাকিব? সাত কুল থাকে তাত, সেইটো বহুত থাকে। এই বহুতখিনি উদ্ধাৰ কৰিব পাৰে এগৰাকী তিৰোতাই। এগৰাকী তিৰোতাৰ হ'ল 7টা গুণ আছে, নিহিত হৈ আছে। পৃথিৱীত এটা 7টা নাম আছে, এগৰাকী তিৰোতাও 7টা গুণ নিহিত হৈ আছে। এই তিৰোতাৰ সমান ধৈৰ্যশীলতা একো জীৱ নাই, একো জীৱ নাই, কোনো জীৱই তিৰোতাৰ সমান ধৈৰ্যশীলতা হ'ব নোৱাৰে। ধৈৰ্যমান অকণমান কোনোবা আছে নেকি? তিৰোতা ইমানেই ধৈৰ্যশীলতা যে 1 ছেকেণ্ডত বদলি গৈছিল। এতিয়া সন্তান হোৱাৰ লগে লগে একদম জীৱনটো বদলি গৈছিল। খাওঁ বুলি ক'লে খাব নোৱাৰে, যাওঁ বুলি ক'লে যাব নোৱাৰে, দিব বুলি ক'লে দিব নোৱাৰে। বাপজন বেছি হ'ল যেনিবা, কিন্তু আৰু এদিন নহ'ব। ভাতি কিনিবা ভাগত পত্নীক চিনিবা বৃদ্ধকাল হয় ন? পুত্ৰ চিনিবা বিবাহৰ পাছত। গতিকে সেই পুত্ৰই কি কৰে? দুদিনমান থাকিলে মাকক কাঁহাই ধৰিলে। লিখি থকা কথা এইবিলাক। মাকক কাঁহাই ধৰিলে, মাকক বৌয়ে ক'লে মাতি নি মই কালি ৰাতি শুবলৈ আহিলোঁ পাই মোক মাক তেনেকৈ ব্যৱস্থা কৰি দিয়া কৈ ল'ব। এতিয়া কি পিছদিনাখন নকয়, দ্বিতীয় দিনাখন ক'ব কম আৰু কথা এটা কওঁ বেয়া নাপাবি আৰু পাই, কথা এটা কওঁ বেয়া নাপাবি আৰু ঠিক আছে প্ৰশ্ন পাই বৰ কাহি থাকো পাই হৈছে নাই হৈছে নাই এইবিলাক কথা হৈছে নাই এইবিলাক যাতে নহয়। তোমাৰ এখন ঘৰ যেনেকুৱা মাতৃ তেনেকৈ ভাবিছিলা, এই সাহস তেনেকৈ মানিব লাগিব নিজৰ মাতৃ বুলি। যে মই নাম গালোৱে নাই নাবাদে ফুলকবি ফুলকবি নাবাদে পাত মাতৃ বুলি মা মই মাতিবা মা আহি সেইদিন হ'ব আৰু দেই। আৰু পিতৃ সেয়া হ'ব। ইয়াত পিতৃ আছেই, কিন্তু এই পিতৃ বাহিৰত আছে, নিজক পিতৃ দিব লাগিব। আৰু তিনিটা ফুল কেনেকৈ উঠা হ'ব? ছোৱালী কাইঘৰ পৰিয়ালৰ ছোৱালীজনী বনায়ো তাক মোৰ পৰিয়ালৰ মোক মোমায়েকৰ ঘৰ পৰিয়াল পায়। সেইটো উত্তৰণ ঘটিলে নহ'ব, সলাগে নহ'ব। মোমায়েকৰ এয়া পায় মাক বনি মাক বনি দেই ছোৱালী অহা পায় ভকতজন গ'লে বা মানুহক বিবাহ দিব ভালকৈ নাপায়। কিমান ৰাইজে ভাল পোৱাটোৱে ভাল, সুন্দৰ দেখিবলৈ সুন্দৰ আইসকলক বহুত আগবঢ়াই দিছে। আনকি চৰকাৰ আগবঢ়াই দিছে নাই? চৰকাৰেও আইসকলক দিছে নে বাৰু? আইসকলে ইমানেই প্ৰাধান্য আহি গ'ল এতিয়া আমাৰ একোৱেই নাই। আনকি ৰেচন কাৰ্ডখনো আমাৰ নামত নাই, ঘৰটো নাই আমাৰ নামত, ওলাই দিব লাগিব আচোন নাই। গতিকে আইসকলে আইসকলৰ ধৈৰ্য শক্তি শক্তি বুলি কয় আইসকলক। গতিকে আইসকলৰ যজ্ঞশীলতা আছে। আইসকলে তুমি যাতে পৰিয়ালটো তুমি চিন্তা কৰিছা তোমাৰ লগত তোমাৰ ছোৱালী দুজনী তোমাৰ দেউতা মোৰ মাত্ৰ এজনী অতি সুৰক্ষণীয় সৌভাগ্যৰ নিমিত্তে আপোনালোক সকলে এষাৰি আশীৰ্বাদ দিয়ে দিম এই কথাকে ক'লা।